स्टुडिय'आव आं हारिमा बर'। फकिराग्राम नोगोर आफादनि गोदानै सायख'जानाय बिबानगिरिफोरा समायखिरा लाबाय। क'क्राझार जिल्ला सिंनि फकिराग्राम नोगोर आफादनि गोदानै सायख'जानाय बिबानगिरिफोरनि समायखिरा लानाय हाबाफारिया जालाङो। समायखिरा लानाय बे हाबाफारियाव नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्म, समाय जौगाखां अनसाय बिफाननि मावफुं सोद्रोमा प्रकाश बसुमतारी, फकिराग्राम बियाबनि एमसेले एजामुल हक आरो बिटिसि नोगोर जौगाखां बिफाननि CST लंकेशन औवारिया नुजाथिदोंमोन। फकिराग्राम नोगोर आफादनि समायखिरा लानाय हाबाफारियाव बिटिसिनि EM मुनमुन ब्रह्मआ बाहागो लानानै फोरमायोदि खौरां बिजोङाव रायजो राजानि खामानि मावगोन होनना फोरमायो। আজি ফকিরাগ্রাম পৌরসভাখন সম্পূর্ণভাৱে এখন কমিটি গঠন কৰা হ'ল। পৌৰসভা কমিটি গঠন কৰা হ'ল আৰু আমাৰ ৰাইজৰ এই পৌৰসভা কমিটিৰ জৰিয়তে আমি ৰাইজৰ যি আশা-আকাংক্ষা আমি পৌৰসভা অঞ্চলটো আমি যেনেধৰণে উন্নত মানৰ বিচাৰিছো, যেনেকুৱা যি এটা সুন্দৰ এটা পৰিৱেশ আমি যি বিচাৰিছো, চবৰ ৰাইজক লগত লৈ ৰাইজৰ কাৰণে ফকিৰাগ্ৰামটো এখন চহৰ বনোৱাৰ কাৰণে আমাৰ যি পৰিকল্পনা, এই পৰিকল্পনাটো আমি পূৰ্ণাংগভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি এই মোৰ এটা বিশ্বাস আছে আৰু খুব ভাল লাগিছে। খুব ভাল এটা কমিটি গঠন হৈছে। সমাজৰ লগত জড়িত ব্যক্তিজনক আমি পৌৰসভাৰ দায়িত্ব দিব পাৰিছো। খুব ভাল লাগিছে আৰু ভৱিষ্যতে ফকিৰাগ্ৰাম অঞ্চলটো উন্নত মানৰ হ'ব, এইটো মই আপোনালোকৰ আশ্বাস দিছোঁ। ধন্যবাদ। ইতিমধ্যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত বহুতো নতুন চহৰৰ ঘোষণা কৰিছিল, ঘোষণা কৰিছিল আৰু এইবিলাক আপুনি কি নাম পদক্ষেপ বিটিচিত আমাৰ 16খন পৌৰসভা আছে আৰু এটা নেক্সট প্ৰমোদ বড়োতো একো পৌৰসভা গঠন কৰা নাই। প্ৰমোদ বড়োটো এখন এইটো আমাৰ ইয়াত এতিয়াও অহা নাই। কোনখন কৰিছিলে নিজৰ ব্যক্তিগত ধৰণৰ যেনহে মোৰ অনুভৱ হৈছে। যি নহওক বৰ্তমান এখন পৌৰসভা এটা অঞ্চল হ'বলৈ গৈ আছে। আমাৰ আগৰে প্ৰপ'জাল হয় আৰু এইটো আমি ৰূপায়ণ কৰিম। থেংক ইউ।